দেখিছে বানপানী এতিয়া আমাৰ এনেকুৱা এটা অৱস্থালৈ হৈছে শিৱসাগৰ যিখন অসামৰিক চিকিৎসালয়ৰ ভিতৰত এতিয়া বানপানী হৈ গৈছে গোটেই পানী চাৰিওফালৰ পৰা বেৰি ধৰিছে আৰু আপোনালোকে দেখা পাইছে ইয়াত যিখিনি ৰোগী আছে ৰোগীখিনিৰ মাজত হাহাকাৰ এটা সৃষ্টি হৈছে কাৰণ তেওঁলোকক যিহেতু ৰোগী তেওঁলোকে চিকিৎসাৰ ক্ষেত্ৰত আহিছে কিন্তু তেওঁলোকে মেডিকেলৰ ভিতৰতে যেতিয়া পানী দেখিছে তেওঁলোকে হয়তো হতবাক হৈ পৰিছে গতিকে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম আৰু কিবা এটা পদক্ষেপ ল'ব লাগে বিশেষকৈ চিকিৎসালয়খনৰ পৰা যদি কিবা প্ৰকাৰে পানীখিনি উলিয়াই নাইকিয়া ব্যৱস্থা কৰিব পাৰে এতিয়া বৰ্তমান কিন্তু ডুব যোৱা নাই কিন্তু গোটেই চাউলচকা চাইডে পানী হৈ গ'ল আৰু মাজৰ অংশত অলপ পানী জমা হৈ গৈছে আৰু এনেকৈ যদি হৈ থাকে অলপ দেৰি পিছত হয়তো মেডিকেলখন ঘূৰি যাব নাই এতিয়ালৈকে কোনো অহা দেখা নাই কালিৰ পৰাই যিহেতু হৈয়ে আছে ইটো চাইডো হৈছিল আমি অলপ লুৰবিলাক খুলি দিছিলোঁ কিন্তু এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল চব চাইডৰ পৰা লৈছে ৱেছৰ এই চাইডৰ পৰা পানী হৈ আহিলে আমাৰ পি এম হাউচৰ ফালৰ পৰা পানী হৈ আহিলে সন্মুখৰ পৰা আহিছে চব চাইডৰ পৰা মানে পানীটো এতিয়া আগুৰি ধৰিছে কিন্তু এতিয়ালৈকে ইয়াত কোনো অহা নাই বিশেষকৈ আহিব লাগে কোনোবা বিষয়া কাৰণ এইটো কাৰণে আহিব লাগে যিসকল যিহেতু ইয়াত ৰোগী আছে ৰোগীখিনিৰ মাজত হাহাকাৰ এটা সৃষ্টি হৈছে তেওঁলোক ক'ত যাব এতিয়া চাৰিওফালে পানী হৈ গৈছে তেওঁলোক যাবলৈ কোনো ধৰণৰ ৰাস্তা নাই গতিকে যদি পাৰে সময় উলিয়াই পিনি ইয়াত আহি পিনি এটা বুজ ল'ব লাগে